এয়া পাদুৰী ক্লাবৰ প্ৰতিযোগী এগৰাকী আহি কাবাডী খেলি গুচি গ'লে তৃষ্ণা হাগুৰি ক্লাবৰ তৃষ্ণা হাগুৰি ক্লাবৰ তৃষ্ণা বৰ সংখ্যাত কিন্তু দেই হাগুৰি ক্লাবৰ তৃষ্ণা এয়া হাগুৰি ক্লাবৰ আমাৰ পাদুৰী ক্লাবৰ এটা কেপ্টেইনকে হাৱাই থৈ গুচি আহিল এয়া আৰতি মইনা ধৰিবা বেক কিক মাৰিবা বেক কিক হাগুৰি ক্লাবৰ বৰজু দেই হাগুৰি ক্লাবটো বৰজু কিন্তু এয়া পাদুৰী ক্লাবৰ পৰা কোন আহিব হাগুৰি ক্লাবৰ পৰা কোন যাব এবাৰ পাদুৰী ক্লাবৰ কেপ্টেইনৰ গাত জোৰ নাই পাদুৰী ক্লাবৰ গাত জোৰ নাই নেকি আপুনি কিয় হাৰি গ'ল তুমি কিয় এবাৰ নাহি কৰিছা অলপ সুন্দৰভাৱে পৰিচালনা কৰা এইটো সুন্দৰভাৱে পৰিচালনা কৰিবা দেই গাভৰু পেলাই কাৰণে নাগাবা বেছি ধৰি পিনেও নাগাবা বকা মিলাকে গাবা মিলি জুলি এইবাৰে মাৰি দিব ভৰি মাৰি দিব হাত মাৰি দিব পাদুৰী ক্লাবৰ পৰা আহিছে ৰেখা পদলৈ এইয়া কৃষ্ণ বলে অকলে সাপৰি ধৰিলে আমি দেখিবলৈ পাইছো পাদুৰী ক্লাবৰ তিনিটামান সদস্য আঁতৰি গৈছে ফাউল হৈছে তেখেতসকলক এতিয়া ৰীতা বদলে কেপ্টেইন ক'ত গ'ল ৰীতা বদলে আমি দেখা নাই তেখেতেও কি হাৰি গ'ল নেকি ৰীতা বদলে আছে আমি গম পাইছো এইয়া হাগুৰি ক্লাবৰ এজন সদস্য নিহত হৈছে বা ফাউল হৈছে তেখেত হৈ গৈছে এইবাৰ আমি দেখিছো বৰ সত্যন্ত হাগুৰি ক্লাববিলাক এইয়া দেখিছো তেখেতক মিলা প্ৰীতিৰ সমন্বয় ৰাখি আমি যি ভোগালী বিহুৰ উপলক্ষে যি আমি ক্ৰীড়া আৰম্ভ কৰিছিলোঁ তাৰ আমাৰ গৌৰৱ উজ্জ্বল দ্বিতীয় দিনা আমি খেল বহুতো আছে কেইটামান খেলহে আমি দিবলৈ এয়া ভূমিকা তেখেতে চিলনিৰ দৰে আহিছে চিলনিৰ দৰে চাপ মাৰি ধৰিছে এইয়া জপংকৈ জাপ মাৰিছে ভূমিকা বদলৈ ইয়াৰ পৰা ওচৰত গৈছে আমাৰ মধুস্মিতা তেখেতে টিকুনিডাল ভালকে লাগি লৈছে ছিগি আছে নেকি উই যাওঁ কৈছে দেখিবলৈ পাইছে ধৰি ললে ফাউল বোলা নহয় এইটো ফাউল নহয় পাৰ কৰি দিব পাৰিছে পাতি খালি মেইন মিডল ক্ৰছটো নকৰিলে হ'ল মিডল লাইন ক্ৰছ হৈছে নেকি মিডল ক্ৰছ নকৰিলে কিন্তু নহয় মিডল ডাল ক্ৰছ কৰিব লাগিব চাইডৰ ডাল ফাউল হ'লেও নহয় ৰোমা ৰাজবংশী পৰিলে তেখেতৰ পাদুৰী ক্লাব চাবা দেই পাত ওলাই যাব কিন্তু পাদুৰী ক্লাবৰ পাত ওলাই যাব এয়া পাদুৰী ক্লাব পাদুৰী ক্লাবৰ জুয়ে নাইকিয়া হ'ল নেকি হাগুৰি ক্লাবৰ পৰা কোন যায় হাগুৰি ক্লাবৰ কোন যায় যাবলৈ আমি অনুৰোধ জনাইছো তুমি কিয় দেৰি কৰি আছা পঠিয়াই দিয়া সময় পাতি লক্ষ্য ৰাখি দেৰি নকৰিবা এয়া বন্ধুৰ লগত লৈ চিলনি দৰাই গৈছে এইয়া ভূমিকা ঠৌ কৰিছে ভৰি ৰামঢালি পাদুৰী ক্লাবৰ পৰা তেখেত আউট হৈছে ৰামঢালি বৰলৈ তেখেতক আমি আউট বুলি ঘোষণা কৰিছো ইয়াৰ পিছত কোন যাব
সুন্দৰভাৱে আহিছে ভূমিকা বৰলৈ যোনে নাহক আহিবলৈ দিয়া বুলবুলি বৰলৈ তেখেত আহিছে এয়া বুলবুলি বৰলৈ এইয়া পাদুৰী ক্লাব হাগুৰি ক্লাবৰ মাজত তীব্ৰভাৱে প্ৰতিদ্বন্দ্বিতা হৈ আছে পাদুৰী ক্লাবে ধৰিছে হাগুৰি ক্লাবে ধৰিছে হাগুৰি ক্লাবৰ পৰা গৈছে নিকুমণি বৰলৈ চাবা দেই গু ওলাই যেন নাযায় হাগুৰি ক্লাব নামটো হ'ল হাগুৰি ক্লাব এইয়া আমি দেখিবলৈ পাইছো যে এয়া আমাৰ পাদুৰী ক্লাবৰ আৰু এগৰাকী ফাউল হৈছে এয়া হাগুৰি ক্লাবৰ এইয়া ধৌ কৰি আছে আমাৰ বাপতি ভোগালী বিহুটি উপলক্ষে আমি যি তিনিদিনীয়া কাৰ্যসূচী আমি যি খেল মহোৎসৱ আৰম্ভ কৰিছিলোঁ যি খেল উপভোগ আয়োজন কৰি আছো আজি খেলৰ দুদিনীয়া কাৰ্যসূচী হৈছে আৰু অহাকালিলৈ আমি খেল সমাপ্তি কৰিম এয়া দেখিবলৈ পাইছো হাগুৰি ক্লাবৰ এগৰাকী প্ৰতিযোগী আহত হৈছে হাগুৰি ক্লাবৰ প্ৰতিযোগী আহত হৈছে হাগুৰি আৰু পাদুৰীৰ মাজত তীব্ৰভাৱে প্ৰতিদ্বন্দ্বিতা হৈ আছে তুমি বললৈ উই যাওঁ কৈছে দেখিবলৈ পাইছো আমি গুচি আহিল এবাৰ আহিছে হেল্ল' এয়া দেখিবলৈ পাইছো চমী বৰলৈ যি ভোগালী বিহু উপলক্ষে আমি তিনিদিনীয়া কাৰ্যসূচী আৰম্ভ কৰিলো কিক পাইছে দেই কমিটি দুৰ্বল কমিটি আমাৰ কমিটি টকা পইচা বহুত কম আছে নামাৰিবা কিন্তু এয়া ৰুমা বৰলৈ ৰুমা ৰাজবংশী বৰলৈ চিলনীৰ দৰে আহিছে দেই ধৌ নধ কৰি আহিছে এইয়া ধৰিলে এইয়া চুবলৈ নোৱাৰিলে তেখেতৰ ডিঙিটোও শুনাই গ'ল কিজানি এয়া কৃষ্ণ বৰলৈ দেখিছে বৰ বেয়া কৰি গৈছে দেই বাকী কেইজনে কি কৰিছে সকলোৱে ধৰি লওক এয়া দেখিবলৈ পাইছো ৰুমা আৰু ভূমিকা বৰলৈ তেখেতে জীয়াই আছে এইয়া চুই হৈ গৈছে হাগুৰি ক্লাব চুইবলৈ আউট হৈছে হাগুৰি ক্লাব চুইবলৈ আউট হৈছে পাদুৰী ক্লাবৰ দুইগৰাকী সদস্য আছে হাগুৰি আৰু পাদুৰীৰ মাজত দুই তীব্ৰভাৱে প্ৰতিদ্বন্দ্বিতা আৰম্ভ হৈ আছে আপুনি যাওক উত্তৰ যাওক খেল পৰিচালনা কৰাত সহায় কৰক কমাই আছে চাৰিজনীৰ লগত দুজনী টক্কৰ দি আছে পাঁচজনীৰ লগত টক্কৰ দিছে পাদুৰী ক্লাবে হাগুৰি ক্লাবৰ এগৰাকী সদস্য আউট হৈছে এবাৰ পাদুৰী ক্লাবৰ ভূমিকা বদলাই আহিছে এয়া পাদুৰী ক্লাবৰ ভূমিকা বদলাই এইয়া যাওঁ কি নাযাওঁ পাওঁ কি নেপাওঁ পাওঁ কি নেখাওঁ পাওঁ কি নেপাওঁ এইয়া বেকিং মাৰি দিব সুন্দৰভাৱে পৰিচালনা কৰিছে এয়া যোৱাবাৰ তৃষ্ণা কৰিছে এবাৰ বেলেগ যাব লাগিব সলাই দিয়ক এই ৰেখামণি সৰু পোৱালীজনী এবাৰো যোৱা নাই সৰু ছোৱালীজনী তেখেতক পঠিয়াওক সৰু ছোৱালীজনী পঠিয়াই দিয়ক এবাৰো যোৱা নাই তাই এবাৰ যাবলৈ দিয়া এবাৰ প্ৰথম কৰিছে তাই দেই বৰ জোৰ দেই পাদুৰী ক্লাবৰ জোৰ আছে হাগুৰি ক্লাবৰ জোৰ আছে কিন্তু দেই ক'ব লাগিব আমাৰ উত্তল দ্বিতীয় দিনা আমি আগবাঢ়িছে আৰু আমি আমাৰ কাৰ্যসূচী সমাপ্ত কৰিম কিয়নো সকলো ঘৰত কাম থাকে কৃষ্ণলৈ
লাগিছিলে পাদুৰি আৰু সাগৰীৰ মাজত টিকৰ পৰিচয় হৈ আছে। হেল্ল' হেল্ল' কোনে কৈছে আপুনি? অকমান হ'ব কি কৈছে? আপুনি অলপ আকৌ কওকচোন। আমি দেখিবলৈ পাইছো পাদুৰি ক্লাব দি কিনে সাগৰী ক্লাব জিকিছে প্ৰথম ৰাউণ্ড। সাগৰী ক্লাব সাগৰী ক্লাব জিকিছে প্ৰথম ৰাউণ্ডটো। প্ৰথম ৰাউণ্ড সাগৰী ক্লাব জিকিছে। এই 2 নম্বৰ ৰাউণ্ড আৰম্ভ কৰিবলৈ মনোযোগ।